হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু আৱাৰ ইউটিউব চেনেল। সকলোকে পুনৰবাৰ মোৰ মিষ্টাৰ চিৰঞ্জীৱ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আৰু বহুত দিন আপোনালোকৰ আগত ব্লগ শ্লগ দিয়া নাই আৰু কণ্টেণ্টো তেনেকুৱা পোৱা নাছিলোঁ। চ' আজি পাইছোঁ কাৰণে ব্লগটো বনাইছোঁ, একদম ধামাকেদাৰ আপোনালোকে হ'ব আজিৰ ব্লগটো। চাই থাকক ধুনীয়াকৈ। আৰু কলিজাজনী ইয়াতে শুই আছে, একদম মোবাইল চাই চাই। আজি এটা কথা নহয়, আজিকালি ইমান গৰম হৈছে জানো নাই? নাজানো, ৰ'দ ওলাইছে কাৰণে গৰম হৈছে আকৌ। আৰু চাই থাকক আপোনালোকে একদম ভিডিঅ'টো সম্পূৰ্ণৰূপে। আজি মই বিৰিয়ানী বনাম, মানে দেখুৱাম আৰু সকলোৱে। চ' এনজয় কৰক, ভিডিঅ'টি চাই যাওক। একদম ধুনীয়াকৈ আহিলোঁ আৰু এতিয়া মুৰ্গী ল'বৰ কাৰণে। ত' মুৰ্গী এটা চাইছোঁ, তাৰপিছতে লৈ লোৱাৰ পাছত চাই থাকক কি হয় মানে। ত' গাইছ মাংস চাংস লৈ ল'লোঁ আৰু চুলি কাটিবলৈ আহি গ'লোঁ। আৰু পূৰা দাদা একদম বহু দিনৰ মূৰত নেকি আহিছোঁ ইয়াত। একদম চুলিটো কাটি লওঁ, দাদাই কি ষ্টাইলত কাটি দিয়ে কাটি দিব, টপা নকৰিলে হৈছে আৰু ধুনীয়াকৈ। তো গাইজ এতিয়া বৰ্তমান কাটি আছে আমাৰ নাপিত দাদাই। তাৰপিছতে ফাইনেল লুকটো আপোনালোকৰ আগত দেখুৱাম, আপোনালোকে কমেণ্ট কৰিব খালি। তো গাইজ ফাইনেল লুকটো আপোনালোকে দেখিব পাৰিছে, কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰক। একদম পূৰা দাদাই পূৰা ঝাকাচকৈ কাটি দিছে। আৰু আহিব ইয়াত আপোনাৰ ছবি ক্ৰাছ খোৱাৰ দোকানটো হয়তো আপোনালোকে দেখিছে, যিসকল দেখা নাই। চ' তাৰ ফ্ৰণ্টতে আছে দোকানী ইয়াত নাপিতৰ। ত' ইয়াতে আহি ধুনীয়াকৈ চুলি দাড়ি কি কাটে কাটিব পাৰে, ধুনীয়াকৈ আহিব খালি। আৰু কমেণ্ট বক্সত কমেণ্ট কৰক। এতিয়া দাদাই কি মাছাজ দিব মোক? ফেচ মাছাজ কৰিবা? ফেচ মাছাজটো কেনেকুৱা কি ফেচ মাছাজ দিয়ক, আজি চব দিয়ক, কি আছে। ফেচ মাছাজটো কৰি ল'লোঁ। তাৰপিছতে অলপমান মানে ৰ'দত থাকি মাথাটো অলপ টিং কৰিছিলে। তাৰপিছতে মাছাজো লৈ ল'লোঁ দাদাৰ পৰা, একদম ধুনীয়াকৈ হেড মাছাজ। তো গাইজ ফাইনেল একদম চুলি কাট কৰি হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। তো দাদাই পূৰা ধুনীয়াকৈ কৰি দিলে কামকেইটা, পূৰা বগা লাগি গ'ল মানে দেখিবলৈ। এতিয়া পূৰা মজা কাটিছে। আহিব আপোনালোকে ইয়াত চুলি কাটিবলৈ, বেছি মানুহ হৈ নাথাকে ইয়াত। একদম আহি পেলাই একদম গা পা ধুই একদম পৰিষ্কাৰ হৈ গ'লোঁ। আৰু এতিয়া বৰ্তমান আমি ক্লাছত আছোঁ। ভাইটি আহিছে আমাৰ গাঁৱৰে পূৰা বাঁহী শিকিবলৈ কাৰণে মোৰ ওচৰত। আৰু বহুতখিনি পাৰিলে মানে বজাবলৈ। আগতে পোৱা একদম কিবা কিবি আছিলে, এতিয়া পোৱা লাইনত আহি গৈছে। অলপ বজাই দিওঁ, শুনাই দেখালোঁ আমাৰ দৰ্শকক। গাইজ অলৰেডি একদম ধুনীয়াকৈ হৈ গৈছে ক্লাছ কৰি পেলাই। আপোনালোকে হয়তো দেখিলে ইমান ধুনীয়াকৈ, মানে কম সময়ৰ মানে কম দিনৰ ভিতৰত ইমান ধুনীয়া এটা পাৰফৰ্মেঞ্চ দিছে। চ' এতিয়া 2 নম্বৰটো হৈছে, যিহেতু আজি আদিত্য L1 লঞ্চ হ'ল, আমাৰ ভাৰতবৰ্ষৰ বাবে অতি গৌৰৱৰ কথা। আৰু চন্দ্ৰযান 3 কাম কৰি আছে নিজৰ। এতিয়া আদিত্য L1 গৈছে নিজৰ কামত, আৰু মই এতিয়া কৰি আছোঁ নিজৰ কাম। আজি বিৰিয়ানী খাম, গতিকে ইয়াৰ ৰেচিপিটো আপোনালোকে চাওক, কিহৰ লগত কি দি পেলাই আমি আজি বিৰিয়ানী মানে
কয়লাৰ বিৰিয়ানী বনাইছোঁ কয়লাৰ বিৰিয়ানী মানে চিকেন বিৰিয়ানী চব ধুনীয়াকৈ চাই যাওক নে কি মা হয় তো গাইজ এতিয়া বিৰিয়ানীৰ কাৰণে পূৰা বিৰিয়ানী চাউলটো মানে এইটো বাইচমুঠি বুলি কয় গামলাত ঢালি লৈছোঁ গামলাত ঢালি লৈছোঁ ধুনীয়াকৈ তো গাইজ বিৰিয়ানীৰ কাৰণে আইটেমকেইটা আছে কাজু ইয়াতে মছলা পাতি আৰু কিচমিচ মানে উলিয়াই উলিয়াই খাই দিলোঁ মই অলপ মজা লাগে মোৰ কিচমিচ মোৰ ফেভৰেট মানে তাৰপিছতে ইয়াত আছে আপোনালোকৰ মিৰ্চি ৰেড চিলি আৰু এইটো খাই আছিলোঁ এতিয়া তাৰপিছত তেজপাত আৰু বিৰিয়ানী মছলা তো একদম ধুনীয়াকৈ পিঁয়াজ চিয়াজ কাটি থৈছে মই বাতি ল'লোঁ এতিয়া আদা নহৰু পেষ্ট কৰি ল'লোঁ এতিয়া ধুনীয়াকৈ এইটো দেখিছে আদা নহৰু জলকীয়া ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ তো গাইজ এতিয়া মোৰ আগত আহিছে মানে এতিয়া আমি মাংসটো মেৰিনেট কৰিবৰ কাৰণেতো কিবা কিবি কৰিব লাগিব মছলা পাতি চিকেন বিৰিয়ানী মছলা এইটো হয় আৰু এইটো হয় ছানৰাইজ মছলা মিট মছলা ইয়াত ধুনীয়াকৈ আছে তাৰপিছতে আকৌ ইয়াতে আছে চিকেন মছলাটো হৈছে এইটো তাৰপিছত দহি লৈছোঁ আপোনাৰ সোৱাদ অনুসৰি ল'ব আপোনালোকৰ তো ইয়াতে যিহেতু মাংসৰ পৰিমাণটো অলপ বেছি গতিকে আমি 3 চামুচ আধা লৈছোঁ তাৰপিছতে এইবিলাক আছে মিৰ্চি পাউডাৰ কাশ্মীৰী নাপালোঁ মানে কাশ্মীৰী মছলা নাপালোঁ গতিকে ৰেড চিলি পাউডাৰটোকে ইউজ কৰিম আমি তাৰপিছত ইয়াতে আছে জিৰা ধুনীয়াকৈ এইটো চাওক ধুনীয়াকৈ আছে তাৰপিছতে ইয়াত আছে আপোনালোকৰ আদা নহৰু পেষ্ট এই মেৰিনেট কৰিবৰ কাৰণে ধুনীয়াকৈ ইয়াত চিকেনটো আমি মছলা চছলা লগাম তো গাইজ এতিয়া দিবলৈ ওলাইছোঁ মছলা পাতিকেইটা এই দিছোঁ মই আদা নহৰু ইয়াতে ঢালি দিছোঁ আৰু আদা নহৰু পেষ্ট তাৰপিছতে ইয়াত আছে জিৰা মানে জিৰা মছলা ইয়াত আছে ধুনীয়াকৈ তাৰপিছতে আপোনালোকৰ ইয়াতে আছে চিকেন বিৰিয়ানী মছলা ধুনীয়াকৈ তাৰপিছতে এইটো হৈছে চিকেন মছলা তাৰপিছতে এইটো মিট মছলা আমি যিহেতু কাশ্মীৰী পাউডাৰটো নাপালোঁ কাশ্মীৰী মছলাটো তো সেইকাৰণে ইয়াত আমি ৰেড চিলি পাউডাৰ ইউজ কৰিছোঁ এইটো ধুনীয়াকৈ দি লৈছোঁ তো এতিয়া দিবলৈ ওলাইছোঁ দহি দিবলৈ ওলাইছোঁ এতিয়া অকণমান দি দিছোঁ ইয়াত তাৰপিছতে এতিয়া দিব ওলাইছোঁ পিঁয়াজ আৰু বিলাহী পেষ্ট গোটেইকেইটা দি ল'লোঁ নিমখটো সোৱাদ অনুসৰি দিব আপোনালোকে নিজে চাই পেলি মানে সোৱাদৰ অনুসৰি দিব আপোনালোকে কিমান খায় তো ইমানটো দিব গোটেইকেইটা দি দে মাংসত সোমাব নাই এইটো সোৱাদ বুলি নহয় এইটো আপোনালোকৰ মানে কালাৰো হ'বৰ কাৰণে অলপমান হালধি স্মেল আহিবৰ কাৰণে ইয়াত দি দিছোঁ অলপমান হালধি তো হালধি আমি বেছি নিদিওঁ আমি এতিয়া পেষ্টটো কৰিব লৈছোঁ তো গাইজ এইটো হৈ গ'ল আৰু মই এতিয়া হাত ধুই লৈছোঁ ধুনীয়া আধা ঘণ্টামান এনেকৈ এৰি থৈ দিম এতিয়া ধুনীয়াকৈ মেৰিনেট হ'বৰ কাৰণে তো আপোনালোকে পাছত আকৌ চাবলৈ পাব দেখিবলৈ পাব ধুনীয়াকৈ মেৰিনেট কৰিবলৈ থৈ দিছোঁ এতিয়া তো গাইজ হৈ গ'ল একদম ধুনীয়াকৈ মেৰিনেট কৰি পেলাই আধা ঘণ্টামান থ'লোঁ এতিয়া মায়ে দিবলৈ ওলাইছে ক'ত কেৰাহীত মা গাল পূৰা ৰঙা ৰঙা হৈ গ'ল এতিয়া কেৰাহীত ঢালি দিলে দিয়ক ধুনীয়াকৈ মাংসটো এতিয়া সিজিবৰ কাৰণে মানে ধুনীয়াকৈ বইল হ'বৰ কাৰণে
ইয়াতে অলপমান ঢাকনি লগাই দিম। 10 মিনিটমান এনেকৈ থৈ দিম এতিয়া বৰ্তমান। তাৰপিছতে নেক্সট পৰ্যায়ত চাই যাম। গাইছ আমি ইয়াতে তেজপাত দি মেলি ঘিউৰ লগত ধুনীয়াকৈ আগতে কেৰাহীটো মানে এইটো বস্তুটো গৰম কৰি ল'লোঁ। গৰম কৰি লোৱাৰ পাছত ইয়াতে আমি এতিয়া ভাতটো ইয়াতে দি লৈছোঁ। আমি চিকেনটো অলৰেডি 2 তৰপমান দিলোঁ ধুনীয়াকৈ, ভাত আৰু চিকেন। তাৰপিছতে ইপিনে মায়ে দি আছে চিকেনটো ওপৰত। এতিয়া মইনা কলিতাই এতিয়া ধুনীয়াকৈ মিলাই আছে বহলকৈ। হ'বতো বহলকৈ মিলাই লয় এতিয়া। মিলাই আছে না মা? ভাতটো অকণমান দিব লাগিব চাগে আৰু এইটো চাইডত মানে ভিডিঅ' কৰিবলৈ পাহৰি থাকিছিলোঁ মাজতে, তাৰপিছত পটককৈ মনত পৰি গ'ল। তো সেইকাৰণে আকৌ দেখুৱাইছোঁ আপোনালোকক। প্ৰথমতে ল' ফ্লেমত আছে গেছটো, একদম ল' ফ্লেমত আছে। তাৰপিছত এতিয়া মাংস আৰু গ্ৰেভি ধুনীয়াকৈ ইয়াতে আমি ধুনীয়াকৈ বনাইছোঁ মানে তেজপাত দি পেলাই ঘিউ অলপ দি ধুনীয়াকৈ এতিয়া ল' ফ্লেমত বস্তুটো ভাতটো অকণমান আধা ফুটা হৈ আছে, গতিকে অলপ টাইম আৰু ৰাখিম ভাপত। তাৰপিছতে এনজয় কৰিম আৰু নে কি মা? হয় নে কি? তো গাইছ এতিয়া আমি মা ইয়াতে মই আছোঁ ধুনীয়াকৈ। মায়ে এতিয়া মিক্স কৰি লৈছোঁ অথনিৰ মানে যোনটো আপোনালোকৰ পিঁয়াজটো ভাজি লৈছিলোঁ আমি আধা ফ্ৰাই এনেকৈ মানে আমি মিক্সাৰত কুটি ল'লোঁ। মিক্সাৰত কুটি লোৱাৰ পিছত বিলাহী আৰু মিক্সাৰত দি দিলোঁ ধুনীয়াকৈ পিঁয়াজ আৰু বিলাহী। তাৰপিছত এইটো পেষ্ট বনাইছিলোঁ আপোনালোকে দেখিছে। তো এতিয়া আধা ফ্ৰাইটোতো তাত গ'ল আৰু এতিয়া বৰ্তমান আমি ফুল ফ্ৰাই কৰা পিঁয়াজখিনি এনেকৈ গাৰ্নিচিং মাৰি দিলোঁ ইয়াত ধুনীয়াকৈ কাজুৰ সৈতে কিচমিচৰ সৈতে ধুনীয়াকৈ দি দিলোঁ। আৰু এতিয়া মায়ে অলপ ইয়াৰ পৰা অলপ মানে চিকেনৰ গ্ৰেভিটো অলপ ওপৰে এনেকৈ দি দিব। তাৰপিছত খাবলৈ মানে অলপ পাছত খাম আৰু ধুনীয়াকৈ অলপ হাফ বইল কৰি পেলাই, মানে আৰু অলপ বাকী আছে। তো এইটো হৈ যোৱাৰ পিছত আৰু কোনে পায় আৰু আমাক মানে বেয়া দবাম আৰু এইটো একদম ধুনীয়াকৈ ল' ফ্লেমত আছে বস্তুটো। অলপমান আমি বঢ়াই দিম, এতিয়া মায়ে এইটো ঢাকি দিলে ধুনীয়াকৈ। তো একদম চাই থাকক, প্লেটত যেতিয়া ওলাম তেতিয়া আপোনালোকে চাই দিব। তো একদম ধুনীয়া গোন্ধৰ সৈতে ধুনীয়াকৈ মানে দেখিবলৈ ধুনীয়া হৈছে, খাবলৈ বা কেনেকুৱা। তো গাইছ এতিয়া খাই পেলাই ফিডবেকটো দি আছোঁ কেনেকুৱা লাগে কেনেকুৱা নালাগে, পূৰা মা আৰু মই যিটো বনাইছোঁ। তো গাইছ এতিয়া ভাতটো মানে সানিবলৈ লৈছোঁ ধুনীয়াকৈ। আৰু আমাৰ টিকলি পূৰা কান্দি আছে ইয়াত। তো গাইজ অলৰেডি একদম খাই বৈ একদম ফিনিচিং কৰি দিলোঁ আমি। তো আপোনালোকে যদি ঘৰত বনাই খাব বিচাৰে তেন্তে আমাৰ যি ব্যৱহাৰ কৰিলোঁ আমি মছলা পাতি, তো এইবিলাকৰ লগত একদম বনাই খাব, বহুত টেষ্টি পাব। এই ধুনীয়াকৈ টিকাত কি মাত টিকাত একগোট দিলেও কি নুঠিব। তো গাইজ মায়ে ক'লে এবাৰ বনাই খাই চাব, হয় নাই? কৈ দে এবাৰ বনাই খাই চাব আপোনালোকে। তাৰপিছত গম মই এতিয়া পাব। খাই বৈ ঘৰ ঝাৰু দি আছোঁ। একদম ধুনীয়াকৈ একদম বনাই মেলি খাওক, বহুত টেষ্টি হৈছে কাৰণ মই বনাইছোঁ না একদম। তাৰপিছত আৰু এটা ব্লগত লগ পাম। যে আজি লৈছোঁ বিদায়। জয় অসম, জয় হিন্দ, জয় ভাৰত। আৰু যিসকলে ছাবস্ক্ৰাইব কৰে নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক না। ছাবস্ক্ৰাইব কৰোঁতে ইমান দেৰি লাগে নে বাৰু আপোনালোকক? ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব নকৰে একদম টাপুকৈ দিম আকৌ। বাই ঠিক আছে, ৰ'ব মানে কথা এটা আছিলে। আৰু যিসকলে মানে বাঁহী শিকিম বুলি ভাবিছে, লখিমপুৰবাসী ৰাইজ কোনোবা যদি বাঁহী শিকিব বিচাৰে তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰিব। ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। যদিহে বাঁহীৰ ক্ৰছ ল'ব বিচাৰে তেন্তে আপোনালোকে মোক কণ্টেক্ট কৰক। বাই বাই।